এয়া আমি গুৱাহাটীৰ পৰা ওলাইছোঁ, ওলাই ৰেলত উঠিবলৈ লৈছোঁ আৰু এয়া ট্ৰেইনৰ উঠাৰ পিছৰ দৃশ্য। চব চিটে চিটে বহি আছে। উঠোতে বেছি মানুহ নাছিলে, মামা হয় বহি মোবাইল টিপি আছে। হয়তো ৰন্টু ঘৈণীয়েৰ লগত কথা পাতি আছে। চব এয়া টোপনি আৰু অলপমান দেৰিৰ পিছত। এয়া ট্ৰেইনতে খাই খাই গৈ আছে, কোনোবাই মেগী খাইছে। এয়া বাহিৰৰ দৃশ্য। উপায় নাই, ভাগৰত চবেই শুই দিছে আৰু ট্ৰেইনত। এয়া ষ্টেচনৰ মাজতে পাইছিলোঁ আমি এটা। এয়া নামিলোঁ আমি এটলিষ্ট দীনদয়াল উপাধ্যায় ৰেলৱে ষ্টেচনত। ভিডিঅ'ত দেখাম আকৌ নামিছে যে। মা নামিছে সেয়া। মই ভিডিঅ'হে কৰি আছোঁ। নামি আমি ষ্টেচনৰ পৰা ওলাবলৈ লৈছোঁ আৰু এয়া ষ্টেচনৰ পৰা আমি ওলাই আহিলোঁ সকলোখিনি। চবৰে মুখত হাঁহি। অটো ল'লোঁ, অটো লৈ আমি বানাৰস যাবলৈ আহি আছোঁ। হাইৱে এতিয়া আমি চবেই চাহ খাবলৈ ৰখিছোঁ এখন। চাহ ভাল খাম মানে এতিয়া ইয়াত। চাহকাপ ভাল পায়। অট'ৱালাটোৱে আমাক ক'লে ইয়াত চাহকাপ বহুত ভাল পাব খাই। ত' এয়া চাহ বনোৱা দিছে, আমাৰ তাত চাহ বনাই চবেই আমি একাপ একাপ লৈছোঁ আৰু চাহকাপ কিন্তু টেষ্টি বনাইছে, বহুত টেষ্টি, বহুত টেষ্টি চাহ। এয়া কাষতে পুৰি চব্জি এইবিলাকো খাই আছে ভোকত ৰাতিপুৱা। তোকোতো আহি কেনেকুৱা লাগিছে? ধেৰ খাইছে। হা? ভাল লাগিছে? অঁ, কবি আকৌ। এয়া ৰাস্তাত পাইছিলোঁ, আকৌ আমি আহি আছোঁ ৰাস্তাত। এয়া গংগা দলং পাৰ হ'ম, এয়া ফাৰ্ষ্ট দৰ্শন কৰিলোঁ গংগাৰ। এয়া গংগা নদীৰ ওপৰে আমি এইখন গংগা দলঙেদি নদী। পাৰ হৈছোঁ। গংগাখন প্ৰথম দেখিছোঁ এইবাৰ, দেখি ভাল লাগিলে। গংগা নদীৰ ওপৰৰ দলং, দলংখনো যথেষ্ট দীঘল বাৰু। এতিয়া আমি ভোকত হোটেলত ভাত খাবলৈ লৈছোঁ। হয়, চবেই বানাৰসী পাণ খালোঁ এখন দোকানত, কিন্তু সেইখনত ভাল নাপায়। আমি অমিতাভ বচ্চনে খোৱা পাণৰ দোকানত পাণ খাব আকৌ আহিলোঁ আমি, আৰু চবেই এখন এখন পাণ খাইছোঁ। এইখন অমিতাভ বচ্চনৰ ফটো লাগি আছে তাত। এয়া কেদাৰনাথ ঘাট, য'ত পিণ্ড দিয়ে বা পূজাও কৰে ইয়াত। আজিলৈ কেদাৰনাথ ঘাটতে সামৰিছোঁ।